সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান বিশ্বত চৰ্চিত নাম এটি হৈ আছে, সেইটোৱে হৈছে ভগৱান ৰাম। আৰু ৰাম মন্দিৰৰ কেইটিমান সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ যি থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড পৰীক্ষাত আহিব পাৰে, সেয়েহে মই প্ৰশ্ন কেইটিমান যুগুত কৰি লৈছোঁ আৰু যুগুত কৰি লৈ আপোনালোকৰ মাজলৈ আনিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কেতিয়া ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 5 আগষ্ট 2020। নম্বৰ 2, ৰাম মন্দিৰৰ কিমান উচ্চতা হ'ব? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 161 ফুট। নম্বৰ 3, ৰাম মন্দিৰত স্তম্ভ কিমানটা আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 392। অযোধ্যাৰ ৰামলালাৰ মূৰ্তিটোৰ উচ্চতা কিমান? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 51 ইঞ্চি, অৰ্থাৎ 51 ইঞ্চি বৰ্তমান নিৰ্মিত ৰামলালাৰ মূৰ্তিটো। তাৰিখে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 22 জানুৱাৰী 2024, অৰ্থাৎ 2024 চনৰ 22 জানুৱাৰীত ৰামলালাৰ মূৰ্তিটোৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, কোনে ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকান্ত চোমপৰা। চন্দ্ৰকান্ত চোমপৰাদেৱে ৰাম মন্দিৰ নিৰ্মাণ কৰিছিল। 2024 চনৰ 22 জানুৱাৰীত জ্বলোৱা ধূপডালৰ দৈৰ্ঘ্য কিমান আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 108 ফুট। নেক্সট কুৱেশ্যন, বাবৰি মছজিদ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে 1528 চনত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। নেক্সট কুৱেশ্যন, ৰাম মন্দিৰৰ বাবে ৰামলালাৰ মূৰ্তি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অৰুণ যোগীৰাজ। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ মুখ্য আয়োজক কোন আছিল? শুদ্ধ উত্তৰ হৈছে নৰেন্দ্ৰ মোদী।